हेलो गाइज আজি আমি জানিম এজাহাৰৰ বিষয় অৰ্থাৎ F.I.R বিষয় আমি সবেই জানো কিবা এটা কিবা এটা যেতিয়া ক্ৰাইম হয় বা কিবা এটা যেতিয়া আমাৰ লগত নহবলগীয়া হয় আমি গৈ পুলিশ ষ্টেচনত আমি এখন F.I.R দিওঁ কিন্তু সেই F.I.R খন আসলতে কি কিন্তু তাৰ ওপৰত মনত ৰাখিবলগীয়া বা তাৰ F.I.R খন লিখোতেনে ধ্যান দিবলগীয়া কথাসমূহনো কি আজি আমি তাৰ বিষয়ে আলোচনা কৰিম F.I.R আসলতে যাক সম্পূৰ্ণৰূপে জনা যায় যে ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট ভাৰতীয় ফৌজদাৰী দণ্ডবিধি আইনৰ C.R.P.C ইয়াৰ কথা দিয়া আছে য'ত লিখা আছে যে এজন ভুক্তভোগীয়ে তেওঁৰ লগত যোনটো ইনসিডেন্ট হ'ল সেই ইনসিডেন্টটো হোৱাৰ লগে লগে তেওঁ পুলিশ ষ্টেচনত গৈ F.I.R খন লিখাব পাৰে আৰু F.I.R খন লিখাওঁতে কিছুমান মন কৰিবলগীয়া কথা কিছুমান আছে যোনসমূহ আমি আলোচনা কৰিম স্টেপ বাই স্টেপ গতিকে যদি ভিডিওটো ভাল পায় যদি ভিডিওটো আপোনালোকে লাগতিয়াল বুলি ভাবে আপোনালোকে সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু শেয়াৰ কৰিব গতিকে আহকচোন আজি আমি ভিডিওটো আৰম্ভ কৰোঁ প্ৰথম কথা যেতিয়া কিবা এটা ঘটনা সংঘটিত হয় তাৰ লগে লগে বা ঘটনাটো সংঘটিত হোৱাৰ পিছ মুহূৰ্ততে আপোনালোকে যিমান পাৰি সোনকালে যাতে এজাহাৰ এখন দাখিল কৰিব পাৰি তাৰ ওপৰত ধ্যান দিব লাগে দ্বিতীয় কথা যেতিয়া আপোনালোকে বা যেতিয়া থানাত পুলিশ ষ্টেচনত এখন F.I.R লিখোৱা হয় তেতিয়া ধ্যান দিব লাগে যে সেই এজাহাৰ বা F.I.R খনত ঘটনাৰ সঠিক দিন আৰু তাৰিখটো যাতে ভালদৰে লিখা থাকে 3 নম্বৰ পইণ্টটো হ'ল যদি জানে অপৰাধীজনৰ নাম ঠিকনা সম্পূৰ্ণৰূপে দিবলৈ চেষ্টা কৰক অৰ্থাৎ আপোনাৰ লগত যোনজনে কামটো অৰ্থাৎ ঘটনাটো সংঘটিত কৰিলে সেই মানুহজনৰ সম্পূৰ্ণ নাম ঠিকনা যদি জানে একদম পুলিশ ষ্টেচনত অতি সোনকালে আৰু সঠিকভাৱে লিখাবলৈ চেষ্টা কৰিব লাগে 4 নম্বৰ পইণ্টটো হ'ল যদি আপোনাৰ লগত ঘটা ঘটনাটো কোনোবা প্ৰত্যক্ষদৰ্শী অথবা যদি কোনোবা উইটনেছ আছে তেওঁৰ সম্পূৰ্ণ নাম আৰু ঠিকনা সকলোখিনি শুদ্ধভাৱে আৰু নিখুঁতভাৱে লিখোৱাটো বাঞ্ছনীয় 5 নম্বৰ পইণ্ট যদি আপুনি দিয়া এজাহাৰখন লিখুৱাবলৈ যাওঁতেনে কিছু পলম হয় তাৰ পলম হোৱাৰ কাৰণসমূহ সম্পূৰ্ণভাৱে শুদ্ধকৈ আৰু খুব সঠিকভাৱে দিবলৈ চেষ্টা কৰক 6 নম্বৰ পইণ্ট আপোনাৰ লগত হোৱা ঘটনাটো খুব নিখুঁতভাৱে আৰু সৰুকৈ আৰু স্পষ্টভাৱে ক'বলৈ অৰ্থাৎ বৰ্ণনা কৰিবলৈ যত্ন কৰক 7 নম্বৰ পইণ্টটো হ'ল যেতিয়া আপোনাৰ লগত এটা ইনসিডেন্ট ঘটিব আৰু আপুনি F.I.R খন লিখাব তাৰ পিছত আপোনাক এখন ৰিসিপ্ট দিব সেই ৰিসিপ্টখন যাতে আপোনালোকে সংগ্ৰহ কৰে 8 নম্বৰ পইণ্ট হ'ল যদি এজাহাৰকাৰী নিৰক্ষৰ হয় তেনেহলে পুলিশ ষ্টেচনৰ এজন কৰ্মীয়ে তেওঁ এজাহাৰখন লিখাটো বাধ্যতামূলক আৰু যেতিয়া এজাহাৰখন লিখি হ'ব তেতিয়া তেওঁ পঢ়ি শুনোৱাটো তেওঁলোকৰ অৰ্থাৎ পুলিচৰ কৰ্তব্য আৰু যেতিয়া এই এজাহাৰখন পঢ়ি শুনোৱাৰ পাছত যেতিয়া এজাহাৰকাৰীয়ে সম্পূৰ্ণৰূপে শুদ্ধ বুলি ক'ব অথবা উল্লেখ কৰিব তেতিয়া পুলিচে এজাহাৰকাৰীৰ স্বাক্ষৰ অথবা যদি তেওঁ নিৰক্ষৰ হয় তেনেহলে তেওঁ টিপ চহী লোৱাটো বাঞ্ছনীয় যদি ভিডিওটো ভাল পালে সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব আৰু যাতে আমি এনে ধৰণে আইনৰ সকলো জৰুৰী কথা আপোনালোকক আগবঢ়াই যাব পাৰোঁ ধন্যবাদ